মই ৰেকৰ্ডিং কৰোঁ এই মোবাইলটো অ'প'ৰ A37 বুলি কিবা এটা। তো এইডাল হৈছে ষ্টেণ্ডডাল হৈছে আপোনাৰ Kodak T210। যদি আপোনালোকে কিনিব বিচাৰে তেনেহ'লে কিনিব পাৰিব, ডেছক্ৰিপশ্যনত লিংক দিয়াই থাকে প্ৰায়বিলাক বস্তুৰ। তো প্ৰথমে ইয়াত ছেট আপ কৰি লওঁ, মানে মোৰ এটা পূৰা ফিক্স থাকে। ফিক্স মানে কি, মই মানুহটো ইয়াত ৰখোঁ নহয়, মোৰ এটা ফিক্স আছে যে এই যিডাল এই ক্ৰছডালৰ ওপৰত মোৰ স্ক্ৰীণখন মানে মোৰ যিটো নেকি ফ্ৰেম, সেই ফ্ৰেমটো নাযায়। তো মই সম্পূৰ্ণ ছেট আপ কৰি থোৱা থাকে অলৰেডি। মই ৰেকৰ্ডিং কৰিবলৈ বিশেষকৈ অ'পেন কেমেৰা ইউজ কৰোঁ। তাত মানে কি হয়, আমাৰ এই যিডাল মাইকডাল বয়া মাইক ইউজ কৰোঁ মই। এনেই আমাৰ যিটো নেকি মোবাইলত যিটো কেমেৰা থাকে, সেই কেমেৰাটোত যদি মাইক ইউজ কৰে মাইক ছাপৰ্টেড নহয়। সেইকাৰণে অ'পেন কেমেৰা ইউজ কৰিলে আপোনালোকে তাত মাইকটো ছাপৰ্ট কৰিব পাৰিব। যদি আপোনালোকে ভিডিঅ' বনায় তেনেহ'লে অ'পেন কেমেৰা সদায় ইউজ কৰিব। তাত মানে ISO ফ'কাছ এইবিলাক চব নিজে ছেট কৰিব পাৰি। আৰু যিবিলাক নেকি আমাৰ যিটো মোবাইলত থাকে কেমেৰা, সেইটো আপুনি এইবিলাক ছেট কৰিব নোৱাৰিব। এতিয়া সকলোবোৰ ছেট কৰি থোৱা থাকে। মাইক্ৰফোনটো আগত লগাই ল'লোঁ। মাইক্ৰফোনটো লগাই হৈ গ'ল। তাৰপিছত এডাল কৰিলোঁ প্লাগ। ইয়াৰ পাছত ভিডিঅ' বনাওঁতে মেইন মানে যিটো নেকি মনত ৰাখিবলগীয়া কথা, সেইটো হৈছে সদায় আপুনি য'ত ৰখিব, আপুনি যদি মোবাইলত মিলাই, প্ৰথমটো হৈছে ফ'কাছ। যেতিয়ালৈকে আপোনাৰ ফ'কাছিংটো ভালকৈ নাহিব, ধৰি লওক এবাৰ আহিলে ব্লাৰ, এবাৰ আহিলে ক'লা, ধৰি লওক এবাৰ আহিছে ক'লা, এবাৰ আহিছে বগা, এবাৰ আহিছে নীলা, মানে তেনেকুৱা ভিডিঅ'টো চাই ভাল নালাগে। তো সেইকাৰণে আপুনি প্ৰথমে ফ'কাছটো মিলাই ল'ব। মই ফ'কাছ মিলাবলৈ কি কওঁ, মই হাতখন এনেকৈ দি লওঁ। হাতখন দিয়াৰ পিছত মই হাতখনলৈ ইয়াত ফ'কাছটো কৰি দিওঁ। অ'কে, ফ'কাছটো হৈ গ'ল লক। আৰু এতিয়া ইয়াৰ পাছৰ ষ্টেপটো হ'ল যে মই যিবোৰ ভিডিঅ' বনাওঁ, মই আপোনালোকে জানে মই নিউজৰ ভিডিঅ' বনাওঁ। সম্পূৰ্ণ নিউজসমূহ মই ইয়াত ছেভ কৰি ৰাখোঁ, কি ভিডিঅ' বনাম। তো তাৰপাছত ইয়াৰ পৰা চাই মই ভিডিঅ' বনাই থাকোঁ। এতিয়া অন কৰোঁ ৰেকৰ্ডিং। এতিয়া হৈ গ'ল ৰেকৰ্ডিং। এতিয়া মানুহবোৰে কি কৰে, ফ্ৰণ্ট কেমেৰাৰ পৰা ৰেকৰ্ডিং কৰে আৰু তেওঁলোকে চাই থাকে। মই ফ্ৰণ্ট কেমেৰাৰ পৰা ৰেকৰ্ডিং কৰিবলৈ এইকাৰণে নালাগে, মই মানে ছেট কৰি থৈছোঁ মোৰ কেমেৰাৰ যিটো নেকি লেন্থ, সেইটো ইয়ালৈকে পাব। আৰু তেতিয়া মানে মোৰ বডিটো অকণো নাকাটে। তো এতিয়া ভিডিঅ'টো ৰেকৰ্ডিং কৰোঁ। আপোনালোকে চাব পাৰিব তাত অলপো কাটি নাযায়। 16 মে'লৈকে বৃদ্ধি পাব লকডাউনৰ সময়সীমা। 16 মে'লৈকে হয়তো বৃদ্ধি পাব পাৰে লকডাউনৰ সময়সীমা। আমাৰ ভাৰতত যি বৰ্ধিত কৰোনাৰ সন্ত্ৰাসৰ দুই এবাৰ মিষ্টেক হয়, আকৌ কৰিব লাগে ৰিপিট। 16 মে'লৈকে 16 মে'ৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে লকডাউনৰ সময়সীমা এটা কৰি থৈ যাব। প্ৰথমটো হৈ গ'ল ৰেডি, প্ৰথমটো। এতিয়া আকৌ নেক্সটটো চাম, নেক্সটটো চাই আকৌ নেক্সটটো ৰেকৰ্ডিং কৰিম। পিছত এডিটিঙৰ সময়ত মানে কাটি কুটি চব আৰু মিলাই দিওঁ। চায়ে নহয় আপোনালোকে জানে, মই আৰু কি আপোনালোকে চাগে বেছিকৈ জানে মোতকৈ। ভাৰতবৰ্ষত কৰোনাৰ বৰ্তমানলৈকে মৃত্যুৰ সংখ্যা, আপোনালোকৰ বাবে HDFC বেংকত ওলাইছে চাকৰি। যিসকলে নেকি HDFC বেংকত কৰিব বিচাৰে চাকৰি, আৰু আমাৰ অসমতে গুৱাহাটীৰ পাঠশালাত ওলাইছে HDFC বেংকৰ বহুতো পদত খালী। ভাৰতবৰ্ষত লকডাউনৰ সময়সীমা বৃদ্ধি কৰাৰ লগে লগে সকলোবোৰ হৈ পৰিছে বন্ধ। ভাৰতবৰ্ষত লকডাউনৰ ঘোষণা কৰাৰ লগে লগে ভাৰতবৰ্ষত সকলোবোৰ বন্ধ। সেয়া আমাৰ ৰেল বিভাগেই হওক বা আমাৰ, তো 60 কোটি লোকচান মানে আমাৰ ভাৰতবৰ্ষৰে লোকচান। ভিডিঅ'টো কেনেকুৱা পাইছে চাই লাইক এটা জনাই দিব। এনেকৈ হয় ৰেকৰ্ডিং ভিডিঅ'সমূহ, কমেডি ভিডিঅ'সমূহ, মানে নিউজ ভিডিঅ'সমূহ জনাবলৈ নাপাহৰিব। মোৰ চবচে ফেভৰেট হৈছে আমাৰ মহেন্দ্ৰ সিং ধোনী, আৰু যিটো ক্ৰিকেট টীম হৈছে আমাৰ চেন্নাই ছুপাৰ কিং। এইটো মোৰ ফেভৰেট। তেওঁলোকে হাৰক জিকক বেয়াই খেলক লাগিলে, সেইটো মোৰ কিন্তু ফেভৰেট হয়। আপোনালোকেও জনাব আপোনালোকে IPL খেল চাই নে নাচায়, আৰু লগতে আপোনাৰ ফেভৰেট কোনজন সেইজন আপোনালোকেও জনাব তলত কমেণ্ট কৰি।